নমস্কাৰ শ্ৰোতাবৃন্দ, সেল্ফ ৰিয়েলাইজেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সৰু সৰু দুটামান কথা মনত ৰাখোঁ। সাধাৰণতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, আমি সদায় ডাঙৰ ডাঙৰ এচিভমেণ্ট লাভ কৰিবৰ কাৰণে বা ডাঙৰ ডাঙৰ টাৰ্গেট এচিভ কৰিবৰ কাৰণে আমি সদায় ধাৱমান হওঁ বা দৌৰি ফুৰোঁ, কিন্তু একেবাৰতে আমি আমাৰ ডাঙৰ এচিভমেণ্ট বা ডাঙৰ টাৰ্গেট আমি হয়তো এচিভ কৰিব নোৱাৰিবও পাৰোঁ বা একেবাৰে আমি ভবা নিচিনাকৈ বা আমাৰ লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিবও পাৰোঁ। কিন্তু আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমি সদায় ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াস যদি আমি অবিৰতভাৱে কৰি থাকোঁ, তেতিয়া ক্ৰমাগতভাৱে আমাৰ এই অভ্যাসে বা এই সৰু সৰু প্ৰয়াসে আমাক এটা দিনত সম্পূৰ্ণৰূপে আমাক এজন সুস্থ সবল শক্তিশালী ব্যক্তি হিচাপে গঢ়ি তুলিব, সেইটো নিশ্চিত। গতিকে আমি প্ৰত্যেকে কেৱল মাত্ৰ এটা দিনৰ কাৰণে যদি আমি কেইটামান নিয়ম মনত ৰাখোঁ বা আমি প্ৰত্যেক দিনা ৰাতিপুৱা শুই উঠিয়ে আমি যিটো নিত্যনৈমিত্তিক মেডিটেশ্যন বা অভ্যাস বা যোগাসনৰ লগতে আমি কেইটামান বাক্য যদি নিজৰ মনতে আওৰাওঁ বা প্ৰকাশ কৰোঁ যে মই কেৱল মাত্ৰ আজিৰ দিনটোৰ বাবে, আপুনি প্ৰতিজ্ঞা গোটেই বছৰটো বা দিনটোৰ কাৰণে বা গোটেই এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰি আপুনি প্ৰতিজ্ঞা গ্ৰহণ কৰিব নালাগে বা সংকল্প গ্ৰহণ কৰিব নালাগে। আপুনি কেৱল মাত্ৰ এটা দিনৰ কাৰণে সংকল্প গ্ৰহণ কৰক আৰু সেই দিনটোত অন্ততঃ আপুনি ৰাতিপুৱা গ্ৰহণ কৰা সংকল্পৰ পৰা যাতে বিচলিত নহয়, সেই কথাটোহে আপুনি সেই দিনটোলৈ মনত ৰাখিব। অৰ্থাৎ আপুনি মনত ৰাখিব লাগিব যে আজিৰ দিনটোত মই অন্ততঃ এই কাম নকৰোঁ বুলি ৰাতিপুৱাই সংকল্প লৈছোঁ, গতিকে অন্ততঃ আজিৰ দিনটোত মই সেই কামৰ পৰা নিজকে বিৰত কৰি ৰাখোঁ। অৰ্থাৎ মই ইয়াত আপোনালোকক কেইটামান নিয়ম ক'ম। প্ৰত্যেক দিনা আমি ৰাতিপুৱা আওৰাবলগীয়া নিয়ম যেনে মই মোক ভাল পাওঁ, সকলোৱে মোক ভাল পায়, মই নিজক ক্ষমা কৰিছোঁ, সকলোকে মই ক্ষমা কৰিছোঁ, এই পৃথিৱীখন অতি মনোমোহা, মই নিজকে এই পৃথিৱীত উপভোগ কৰিছোঁ, এই পৃথিৱীলৈ মোৰ আগমনৰ নিৰ্দিষ্ট উদ্দেশ্য আছে। অৰ্থাৎ মহৎ কাম কৰিবৰ বাবে এই পৃথিৱীলৈ বা এই মহাজগতলৈ বা এই ব্ৰহ্মাণ্ডলৈ মোৰ আগমন ঘটিছে। কোনো ৰোগে কোনো কালে কেতিয়াও মোক স্পৰ্শ কৰিব নোৱাৰে। মোৰ দিন ক্ৰমাগতভাৱে ভাল হৈ আহিছে। কালিতকৈ আজি মোৰ ভাল, কালিতকৈ আজি মোৰ দেহ মন হৃদয় উন্নত, সুন্দৰ, শান্ত আৰু মোৰ মনত থকা সকলো ঋণাত্মক চিন্তাধাৰা, সকলো নকাৰাত্মক চিন্তাধাৰা, সকলো মনৰ কষ্ট আজিৰ দিনটোৰ পৰা মোৰ মনৰ পৰা সম্পূৰ্ণ আঁতৰি গৈছে। মই সম্পূৰ্ণ মানসিকভাৱে আৰোগ্য, মই সম্পূৰ্ণ মানসিকভাৱে সুস্থ। কেৱল মাত্ৰ এই নীতিসমূহ যদি আমি এটা দিনৰ কাৰণে যদি আমি পালন কৰোঁ, তেতিয়া আপুনি দেখিব আৰু আপুনি ক'ব পাৰে কেৱল মাত্ৰ আজিৰ দিনটোৰ বাবে মই কাকো খং নকৰোঁ, কেৱল মাত্ৰ আজিৰ দিনটোৰ বাবে মোৰ নিজৰ আৱেগক সন্তুলিত কৰি ৰাখিম বা আৱেগক সংযম কৰি ৰাখিম, কেৱল মাত্ৰ আজিৰ দিনৰ বাবে মই কাৰো প্ৰতি কোনো আক্ষেপ বা বিদ্বেষ ভাৱ নাৰাখোঁ, কেৱল মাত্ৰ আজিৰ বাবেহে মই এইখিনি কৰিম। আপুনি লক্ষ্য কৰিব, কেৱল এদিনৰ কাৰণে লোৱা প্ৰতিজ্ঞা, আপুনি যেতিয়া ৰাতিপুৱা সেই 5টা বা 6টা প্ৰতিজ্ঞা গ্ৰহণ কৰিছে আৰু সেই 5টা বা 6টা প্ৰতিজ্ঞা আপোনাৰ দিনৰ প্ৰতিটো মুহূৰ্ততে আপুনি আওৰাই থাকিব লাগিব, মনত ৰাখিব লাগিব। অৰ্থাৎ যদি কিবা এটা চিটুৱেশ্যন বা কিবা এটা পৰিস্থিতিতে আপোনাৰ যদি খং উঠিবলৈ লৈছে, তেতিয়া আপুনি ক'ব অন্ততঃ আজিৰ দিনটোত মই খং নকৰোঁ বুলি যিহেতু প্ৰতিজ্ঞা গ্ৰহণ কৰিছোঁ বা সংকল্প গ্ৰহণ কৰিছোঁ, আজিৰ দিনটোত মই খং নকৰোঁ। দেখিব তেনেকৈ যদি আপুনি অন্ততঃ এটা প্ৰসেস বা কেৱল মাত্ৰ 8 বা 10 দিনত যদি আপুনি অনুকৰণ কৰি চলি আছে, তেতিয়াহ'লে মই ভাবিম আপুনি মানসিকভাৱে, শাৰীৰিকভাৱে অৰ্থাৎ সৰ্বাংগীনভাৱে আপুনি সন্তুলিত হৈ আহিছে, আপোনাৰ আৱেগ সংযম হৈ আছে, আপোনাৰ নিয়ন্ত্ৰণৰ অধীনলৈ আহি আছে। ধন্যবাদ আপোনালোক সকলোকে এই মোৰ চেনেলটো ইমান সময় ধৈৰ্য সহকাৰে চোৱাৰ বাবে।
সকলোৰে কুশল মংগল কামনা কৰিছোঁ।